খুৰী অনামিকা নাই নেকি? অনামিকাচোন ঘৰত নাই, নামঘৰত গৈছে। তই বাৰু কিয় যোৱা নাই? নাই খুৰী, মোৰ পিৰিয়ডছ হৈছে যে মায়ে যাব নিদিয়ে নহয়, সেইকাৰণে যোৱা নাই। অঁ চোৱা হৈছে তোৰ। অনামিকা অহালৈকে মই ঘৰতে বহো নেকি? এই ৰ ঘৰত যাব নালাগে, এই মূৰাটোতে ব। চোৱা পাতি হ'লে ঘৰতে বহি থাকিব লাগে, এনেদৰে গাঁৱে ভূঞে ঘূৰি ফুৰিব নালাগে। নাজানো নেকি এইখিনি কথাও? প্ৰিয়ংকা তই? অনামিকা ল প্ৰসাদ আনিছোঁ তোৰ কাৰণে, দে। মইনা তাইক নুচুবি। কিয় মা? তাইৰ চোৱা হৈছে। মা তাইৰ পিৰিয়ডছ হৈছে কাৰণে তাই প্ৰসাদ খাব নোৱাৰিব নেকি? কি কথা কৈ আছে এইবোৰ? আজিকালিৰ ছোৱালীবোৰ একো নমনাই হৈ গৈছে। নাপায় বোলা শব্দ এটা আছে, জাননে নাই? এনেদৰে লোকৰ ঘৰত গৈ লোকৰ ঘৰখন অশুদ্ধ কৰিব নালাগে। খুৰী আগৰ দিনত যেতিয়া ছোৱালীবোৰৰ পিৰিয়ডছ হৈছিলে তেতিয়া কেৱল সিহঁতক আৰাম দিবৰ কাৰণে ঘৰৰ পৰা ওলাই যাব মানা কৰিছিলে বা গোঁসাই ঘৰত যাব মানা কৰিছিলে। কিন্তু আপোনালোকেচোন প্ৰতিটো ক্ষেত্ৰতে ছোৱালীবোৰক নাপায় বুলি কৈ থাকে। কিয়? পিৰিয়ডছ কোনো পাপ নহয়। প্ৰিয়ংকা চৰি দেই, এইবোৰ মানুহৰ মানসিকতা কেতিয়াও সলনি নহয়। অনামিকা মই যাওঁ দেই, তোৰ মাৰ চাগে মই ইয়াত অহাৰ কাৰণে বৰ অসুবিধা হৈছে। যা যা। দুমুখীয়া সমাজৰ কি অদ্ভুত নিয়ম। প্ৰথম মাহেকীয়া হলে ঢোলে ডগৰে তোলনি বিয়া পতা হয় আৰু পিছত গৈ সেইজনী ছোৱালীকে চোৱা হোৱা বুলি কৈ তাচ্ছিল্য কৰা হয়, চি চি কৰা হয়।